হেল্ল' এভৰিৱান। আজি আছিল আমাৰ হোষ্টেলৰ ফেয়াৰৱেল। যিহেতু হোষ্টেলত ডাঙৰ যতন নাই, গতিকে দুটা ৰুমত দুভাগকৈ মাংস বনোৱা হৈছে। মই আকৌ টেষ্ট কৰিছোঁ, তাই আকৌ খাব লাগে বুলি হাততে ধৰি জোৰ কৰি আছে। ইয়াৰ পিছতে দুয়োজনীকে বিদায় মিটিঙলৈ ৰেডি কৰিলোঁ। মানে মই অলপ সহায় কৰি দিলোঁ। এইক আকৌ আইলিনাৰ লিপষ্টিক সকলো লগাই দিব লাগে। তাৰপিছত দুয়োজনীৰ নাচোন। ইয়াৰ পিছতে ময়ো ওলাই ৰেডি। আমাৰ এইফালে সুন্দৰী বাইদেউসকল বহি আছে ধুনীয়াকৈ, কাৰণ মিটিং আৰম্ভ হ'ব হ'ল। এনেদৰে নাচ গানৰ মাজেৰে আজি বিদায় সভাখন অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল। শেষত আমি সকলোৱে খাবলৈ বহিলোঁ। আজিলৈ আহিলোঁ দেই, আপোনালোকক আকৌ লগ পাম।